विश्वधारणं गगनसदृशं मेघवर्णं शुभङ्गम् लक्ष्मीकान्तं कमलनयनं योगीभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरणं सर्वलोकैकनाथं দৈত্য ভ্রমণ অত্যাচার বাধি মথুরা কংসৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাইছে। মথুৰাৰ বৃদ্ধ ৰজা উগ্ৰসেনক ৰাজভৱনত বন্দী কৰি ৰাখি কংসই ৰাজ্যভাৰ কাঢ়ি লৈছিল। বসুমতী ৰৈ আছে। বসুমতী, আজি তোমাৰ এই বেগ কি হ'ল তোমাৰ? তোমার একটা ফিরগত করি মই এই অক্ষিণ ভুবন সৃষ্টি করি মই তোমারই আজ্ঞা তোমার আজ্ঞার করা তিলমান আতরি করি তথাপি ধরণী মণ্ডলত পাপী দৈত্য দানৱৰ অত্যাচাৰত বসুমতী অতিষ্ঠ হৈছে। গতিকে প্ৰভু উপায় দিয়া রক্ষা করা নতু তোমার এই আজ্ঞাধীন সৃষ্টি ব্যাঘাত হবে। সঁচা কথা, দৈত্য ভ্ৰমণ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাইছে। সেয়েহে ধৰিত্ৰীৰ ভাৰ হৰণ কৰিব নিমিত্তে এইবাৰ মই মৰ্ত্য মানৱ ৰূপে জন্ম ল'ম। মানৱ প্ৰয়োজনে বাকিব আৰু ক'ত খাব তোমাৰ এই জন্ম
মানৱ জন্মৰ প্ৰয়োজন কৰিছে অত্যাচাৰী অনাচাৰীসকলক দমন কৰি বসুমতীৰ সকলো ভাৰময় স্মৰণ কৰি শ্ৰীকৃষ্ণৰ নাম গুণন কীৰ্তন কৰি আহিব। বসুদেৱৰ গৃহে দৈৱকীৰ গৰ্ভত থাকিলম কৃষ্ণৰ প্ৰেম। সকলো অত্যাচাৰী অনাচাৰী অসুৰসকলক দমন কৰি তোমাৰ ভাৰময় স্মৰণ কৰি এই কাৰ্যত মহামায়া শংকৰীও আমাৰ লগত যাব লাগিব। কৃষ্ণৰ লীলা আৰু মহামায়াৰ মায়া মিলিত হৈ অংশ বধ কৰিব লাগিব। এতিয়া তুমি যোৱা হৈছে মহামায়া 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 অনুমান ঠিকেই শংকৰী অসুৰৰ অত্যাচাৰত বসুমতী আজি জৰ্জৰিত। সেয়েহে ভূভাৰ কৰণৰ নিমিত্তে এইবাৰ মই মৰ্ত্যত মানৱ ৰূপে জন্ম ল'ম। গতিকে মহামায়াৰ সহায় নহ'লে কাৰ্য সিদ্ধি কৰা বৰ কঠিন হৈ পৰিব। সেয়েহে মই মথুৰাত জন্ম হোৱাৰ লগে লগে তুমিও মায়া কৰি বকুলত জন্ম ল'বা। হ'ব শংকৰী হ'ব। শংকৰীৰ অন্ত বিশেষে মৰ্ত্যত জন্ম ল'ব। মৰ্ত্যটো তোমাৰ দেউৰে মিলন হ'ব। এতিয়া আকৌ মহামায়া নতুনকৈ মায়াবিদ্যাৰ কথা শিকাব লাগিব নেকি? ক্ষমা কৰিব প্ৰভু, এতিয়া দাহে মানিব। এইয়া মানুহৰ পৰম সমাজ। এই কৰ্মসংস্থানো মানুহে কৰ্ম অনুপাতে কৰিব নালাগে। ইয়াৰ মাজত আপোনাৰ কিবা কৰিবলগীয়া থাকিব পাৰে জানো? তুমি আমাৰ কৰ্তব্যৰ কথা জানিব বিচাৰিছা তেন্তে শুনা। Ram